নমস্কাৰ। খুব এটি ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ বাবে আজি মই আগবঢ়াব খুজিছোঁ। বৰ্তমান সময়ত খুব জৰুৰী এটি বীমা, স্বাস্থ্য বীমা অৰ্থাৎ হেল্থ ইঞ্চুৰেঞ্চ, যিটো ইঞ্চুৰেঞ্চক লৈ আজিও বহুত মানুহ সজাগ নহয়। তো হেল্থ ইঞ্চুৰেঞ্চ একচুৱেলি কিয় ল'ব লাগে মই অকণমান আপোনালোকক ক'বলৈ বিচাৰিছোঁ। তো তাত হয়তো বহুতখিনি পইণ্ট ৰৈ যাব পাৰে, গতিকে আপোনালোকে সেইবিলাক আঙুলিয়াই দিলে হ'ল। হেল্থ ইঞ্চুৰেঞ্চৰ একচুৱেলি বৰ্তমান সময়ত কিয় প্ৰয়োজন, এইটো যিসকল ব্যক্তি আজি হস্পিটেলত চিকিৎসা কৰি আছে তেওঁলোকক সুধিলে হয়তো বুজিব বা জানিব যিখিনি ব্যক্তিৰ আজি হেল্থ ইঞ্চুৰেঞ্চ নাই। হেল্থ ইঞ্চুৰেঞ্চ লোৱাৰ ফলত আপোনালোকৰ হ'ব পৰা কিছুমান বিশেষ সুবিধা, বিশেষ লাভ। প্ৰথম, যিটো আমি যিকোনো এটা অসুখ হ'লে, বেমাৰ হ'লে আমি যেতিয়া হস্পিটেলাইজ হ'ব লগা হয়, তেতিয়া আমাৰ প্ৰথম চিন্তাটো হয় যে আমুকখন হস্পিটেলত ভৰ্তি হ'লে তাত বিল বেছি হয়, তাত এইটো বেছি সেইটো কম, এনেকুৱা বিভিন্ন হিচাপ নিকাচ আমি কৰোঁ। কিন্তু আপোনাৰ হাতত যদি এটি স্বাস্থ্য বীমা থাকে, ভাল স্বাস্থ্য বীমা এটা থাকে, তো লগে লগে আপোনালোকৰ এইবিলাক চিন্তা নোহোৱা হয়। কাৰণ আপুনি যি হস্পিটেলতে বিচাৰে আপুনি পেচেণ্টক এডমিট কৰাব পাৰে আৰু চিকিৎসা ল'ব পাৰে। তো এই যিটো দুশ্চিন্তা, এই দুশ্চিন্তাটোৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। দ্বিতীয়তে, হস্পিটেলত ভৰ্তি হোৱাৰ পিছত আহিল খৰচৰ কথা। তো এটা স্বাস্থ্য বীমা থকাৰ লগে লগে আপুনি কেছলেছ চিকিৎসাৰ সুবিধা লাভ কৰিব পাৰে। আপোনাৰ হাতত টকা পইচা নাথাকিলেও আপুনি স্বাস্থ্য বীমাৰ কেছলেছ সুবিধাৰ জৰিয়তে যিকোনো হস্পিটেলতে আপুনি চিকিৎসা ল'ব পাৰে। তৃতীয়তে, আপুনি 1961 আয়কৰ অধিনিয়মৰ 1961 ধাৰা 80D অনুসৰি স্বাস্থ্য বীমাত টেক্স ৰিবেট আপুনি লাভ কৰিব পাৰে। চতুৰ্থতে, যিকোনো জটিল ৰোগ এটা হ'লে আমাৰ বাহিৰত নিবলৈ সকলোৰে মন যায়, ভাল চিকিৎসা এটা কৰিবলৈ মন যায়, কিন্তু টকা পইচাৰ অভাৱত সেই চিকিৎসা কৰিব নোৱাৰে। কিন্তু স্বাস্থ্য বীমা এটা থাকিলে এই যিটো দুশ্চিন্তা, এই দুশ্চিন্তাটোৰ পৰা আপোনালোকে মুক্ত হ'ব পাৰিব। পঞ্চমতে, কেতিয়াবা আমি বিভিন্ন অসুবিধাত হয়তো হস্পিটেলত থাকি চিকিৎসা কৰিব নোৱাৰোঁ, কিন্তু আমি ঘৰত যদি আমি হয়তো নাৰ্ছ এটা বা ঘৰতে আমি চিকিৎসাখিনি ল'ব বিচাৰোঁ, তেতিয়া আমি বিভিন্ন নথি পত্ৰ যোগাৰ কৰি আমি এইবিলাক ছাবমিট কৰি আমি ঘৰুৱা চিকিৎসাৰ বাবেও স্বাস্থ্য বীমাৰ পৰা আমি ক্লেইম লাভ কৰিব পাৰোঁ। 6 নম্বৰতে, ন' ক্লেইম বোনাছ, অৰ্থাৎ মই এইটো বছৰ স্বাস্থ্য বীমা এটা লৈছোঁ, সেই স্বাস্থ্য বীমাত মই এইটো বছৰ কোনো ধৰণৰ ক্লেইম কৰা নাই। তো এনেকুৱা পৰিস্থিতিত নেক্সট ইয়েৰ যেতিয়া মই ৰিনিউৱেল প্ৰিমিয়াম দিম, তেতিয়া মোক স্বাস্থ্য বীমাৰ যিটো কোম্পানী আছিলে সেই কোম্পানীয়ে মোক ন' ক্লেইম বোনাছ দিব। অৰ্থাৎ মোৰ যিটো ছাম ইনচিউৰ্ড হয়, সেই ছাম ইনচিউৰ্ডটো তেওঁলোকে বঢ়াই দিব, কিন্তু প্ৰিমিয়ামটো একে থাকিব। 7 নম্বৰতে, যিটো আয়ুষ চিকিৎসা বুলি কয়, অৰ্থাৎ আয়ুৰ্বেদ, যোগ, প্ৰাকৃতিক চিকিৎসা, ইউনানী, হোমিঅ'পেথিক চিকিৎসা, এনেকুৱা ধৰণৰ চিকিৎসাৰ ক্ষেত্ৰতো হেল্থ ইঞ্চুৰেঞ্চ কামত আহে। তাৰপাছত মই যিকোনো এটা অসুখৰ বাবে হস্পিটেলাইজ হৈছোঁ, 2 মাহ আগৰ পৰা 3 মাহ পিছলৈকে যদি সেই বেমাৰটোৰ চিকিৎসা মই কৰিছিলোঁ বা কৰিম, তো তেতিয়া এইবিলাক কভাৰো হেল্থ ইঞ্চুৰেঞ্চত মানে আপোনাৰ ক্লেইম হ'ব। তাৰ উপৰিও এয়াৰ এম্বুলেঞ্চে কি সুবিধা প্ৰদান কৰে এইটো সকলোৱে জানে। এয়াৰ এম্বুলেঞ্চ জৰিয়তে এগৰাকী বিশেষভাৱে চিকিৎসা জৰুৰী এগৰাকী ৰোগীক এয়াৰ এম্বুলেঞ্চৰ জৰিয়তে আমি খুব সোনকালে দেশৰ যিকোনো অঞ্চলতে আমি চিকিৎসা কৰাবলৈ লৈ যাব পাৰোঁ। ইয়াত বহুখিনি খৰচ পৰে, তো এই খৰচবিলাকো আমাক হেল্থ ইঞ্চুৰেঞ্চে প্ৰদান কৰে। তাৰ উপৰিও আমি দেশৰ যিকোনো মেডিকেলতে আমি চিকিৎসা কৰাৰ উপৰিও আমি দেশৰ বাহিৰতো ন' কো পে, অৰ্থাৎ
আমি হস্পিটেলত এটকাও নিদিয়াকৈ আমি চিকিৎসা কৰাৰ যি সুবিধা সেই সুবিধা আমি লাভ কৰিব পাৰোঁ। ইয়াৰ উপৰিও আমাৰ যিকোনো অসুখত আমি হস্পিটেলাইজ কৰি দিওঁ যে মানুহজন ঠিক হ'ব লাগে, তো এনেকুৱাকৈ আমি ভাবি আমি যেতিয়া এডমিট কৰাই দিওঁ, তাৰ পাছত মানুহজন যেতিয়া সুস্থ হৈ আহে, তাৰ পাছত আমাৰ পৰিয়ালৰ মাজত যিটো ভয়, যিটো চিন্তা যে এতিয়া কিমান বিল হ'ব, বিলবোৰ কেনেকৈ পৰিশোধ কৰিম, তো এনেকুৱা যি মনত ভয় বা অশান্তি বা বিভিন্ন ধৰণৰ যিয়ে যি ভাবে, তো এনেকুৱা যিবিলাক চিন্তা, তো এই চিন্তাবিলাকৰ পৰা যদি আপোনালোকে দূৰত থাকিব খুজিছে, তেতিয়াহ'লে আপোনালোকে এটা স্বাস্থ্য বীমা ল'ব পাৰে। আৰু এই স্বাস্থ্য বীমা বিভিন্ন কোম্পানীয়ে প্ৰদান কৰি আছে। ভাৰতবৰ্ষত বহুকেইটা কোম্পানী আছে আৰু প্ৰত্যেকটো কোম্পানীয়ে বিভিন্ন ধৰণৰ প্লান ৰাখিছে আৰু প্ৰত্যেকটো প্লানতে বিশেষ বিশেষ কিছুমান সুবিধা আছে। তো আপোনালোকে যদি তেনেকুৱা প্লানৰ বিষয়ে জানিব খোজে, আপোনালোকে ইউটিউব চাৰ্চ কৰিব পাৰে, গুগল চাৰ্চ কৰিব পাৰে, বা আপোনালোকে কোনোবাই যদি বিচাৰে যে স্বাস্থ্য বীমাৰ বিষয়ে অলপমান কোনোবা এটা স্বাস্থ্য বীমাৰ বিষয়ে আপোনালোকে জানিব বিচাৰে বা আপোনালোকে স্বাস্থ্য বীমা ল'ব বিচাৰে, তেতিয়াহ'লে আপোনালোকে মোৰ লগতো যোগাযোগ কৰিব পাৰিব। তো আশা কৰিছোঁ এই ভিডিঅ'টো নিশ্চয় আপোনালোকক কিছু হ'লেও ইনফৰমেশ্যন প্ৰদান কৰিছে স্বাস্থ্য বীমা সম্পৰ্কে। আৰু পিছলৈ এনেকুৱা ভিডিঅ' যাতে বনাব পাৰোঁ, আপোনালোকে প্লিজ মোক সহযোগ কৰক, মোক ছাপোৰ্ট কৰক। গতিকে আপোনালোকক সকলোৰে সুস্বাস্থ্য কামনা কৰি মই আজিলৈ এৰিছোঁ। ধন্যবাদ।